নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ শিতান্থিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ গুড মৰ্নিং নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে আজি শুক্ৰ আৰু লগ্ন কন্যা ৰাশিত বহি আছে আজি কেতু আৰু বুধ বহি আছে সিংহ ৰাশিত বৃহস্পতি বহি আছে আজি কৰ্কট ৰাশিত মংগল মিথুন ৰাশিত বহি আছে চন্দ্ৰ বৃশ্চিক ৰাশিত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিব আৰু বছৰটোৰ শেষৰ ফালে অৰ্থ হানিৰ যোগ প্ৰবল গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি বগা হাকী এয়া হ'ল এটি অৰিজিনেল ইৰাণী বগা হাকী এই ৰত্নটি আপুনি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধক ৰূপত বনাই পিন্ধিব পাৰে শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় আপোনাৰ ভাল হ'ব মংগল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰতিদিনৰ নিচিনা আজি মই প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড ল'লোঁ এৰিছ আজিৰ দিনটোত আৰ্থিক সমস্যা থাকিব কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব পাৰে অৱশ্যে আজি নিষ্ঠাৰে আগবাঢ়িলে বিপদত নপৰিব আজি কৰ্মত অলপ কষ্ট হ'ব দাম্পত্যত শুভ ফল আজিৰ দিনটোত ৰাতিপুৱা পূজা পাতল কৰি অখণ্ড চাকি গছি আপুনি জ্বলাওক আৰু ব্লু কালাৰ বেছিকৈ ইউজ কৰক পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 1 এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আপোনাৰ শৰীৰ প্ৰায় ঠিকে থাকিব বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ যত্ন লওক আজি অযথা কামত সময় অতিবাহিত নকৰিব ব্যৱসায় বাণিজ্যত উন্নতি সন্তান সম্ভৱা মহিলাসকলে সাৱধানে থাকক আজি লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ য়েলো লাকি নাম্বাৰ 2 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোৰ শুভ যাত্ৰা আৰু কৰ্ম সম্পৰ্কে হয় আজি 21 আগষ্ট 3 ভাদ তিথি শুক্লা নৱমী আজি ইন্দ্ৰযোগ বৃশ্চিক ৰাশি আজি বিপ্ৰবৰ্ণ অনুৰাধা নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ অমৃত যুগ কিন্তু পশ্চিম দিশত যাত্ৰা নাই আজি শুভ কৰ্ম আৰোগ্য স্নান দীক্ষা ৰত্নধাৰণ ক্ৰয় বিক্ৰয় আদি দিনটোত লাও খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ ওৱান্স এণ্ড চেৰিয়ট মিথুন ৰাশি জেমিনি আজি আৰ্থিক দিশত উন্নতি লাভ ৰাজনীতিবিদসকলে কৌশল কৰিব পাৰে কাৰ্যকৰী হ'ব নতুন বন্ধু লগ পাব প্ৰেমত সাৱধান আজি 3টামান লং 3টা ইলাচি আৰু 5টা কৰ্পূৰ দি পূজা পাতল কৰক ভাল হ'ব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 3 চৰ্টছ এণ্ড চৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ আজি আপোনাৰ শৰীৰ ঠিকে নাথাকিব জ্বৰ চৰ্দি কাহ পেটৰ অসুখত ভুগিব পাৰে যাতায়াতৰ ক্ষেত্ৰত সাৱধান হ'ব ভ্ৰমণত যথেষ্ট প্ৰব্লেম প্ৰেমত বাধা আহিব পাৰে আৰ্থিক দিশত মধ্যম ফল আজি এমুঠি চাউল আৰু মুগু চৰাই চিৰিকটিক খাবলৈ দিয়ক অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ চৰ্টছ এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' আজি দিনটোত বৰ উন্নত নহয় ঘৰুৱা কাৰণত মনত কিছু দুখ থাকিব বিদ্যাত শুভ ফল লাভ ভ্ৰমণৰ সুযোগ লাভ প্ৰেমত মধ্যম ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 3 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে মানুহৰ হাত দুখনত যি মস্তক ৰেখা থাকে সেই ৰেখাডালৰ সম্পৰ্কে কিছু কথা জানিব বিচাৰিছে আপোনাৰ পৰা হয় মানুহৰ হাতত শিৰৰেখা নতুবা মস্তক ৰেখা হেডলাইন মানে থাকে আৰু সেইডাল ক্লিয়াৰ থাকিলেতো ভাল কিন্তু সেইডালত যদি বিভিন্ন ধৰণৰ কটা চিঙা চেইন চিষ্টেম শৃংখলাযুক্ত যদি হয় তেতিয়া কিন্তু স্বাস্থ্য ভগ্ন হ'ব পাৰে আৰু মূৰৰ ফালেদি কিবা প্ৰব্লেম থাকিব পাৰে যদি শিৰৰেখাত আইলেণ্ড থাকে আৰু যোনটো বয়সত থাকিব সেইটো বয়সত কিন্তু মাথাৰ ফালেদি আঘাতপ্ৰাপ্তি যোগ বুজায় কেতিয়াবা শিৰৰেখা ভঙা চিঙা হয় তেতিয়াও কিন্তু অতি অশুভকাৰক হয় গতিকে সেই বিষয়ে ভালদৰে চালেহে গম পোৱা যায় আৰু শিৰৰেখাডাল যদি ক্লিয়াৰ থাকে আৰু বৃহস্পতিলৈকে মানে বৃহস্পতিৰ মানটোলৈ পোনপটীয়ালৈকৈ যায় তেতিয়া কিন্তু সেই মানুহজন যথেষ্ট বুদ্ধিয়ক হয় আৰু জীৱনত উন্নতি কৰে একেবাৰে সাধাৰণ অৱস্থাৰ পৰাও মানুহজন চূড়ান্ত পৰ্যায়লৈ টকা পইচা সা সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে
কিন্তু শিৰোৰেখাৰ আৰম্ভণিত যদি ক্ৰছ চিহ্ন থাকে, ক্ৰছ চাইন থাকে, সেই মানুহজন কিন্তু জীৱনত কেতিয়াবা মেণ্টেল কিবা প্ৰব্লেমত ভুগিব পাৰে, পাগলো হ'ব পাৰে। গতিকে শিৰোৰেখাডাল বৰ ইম্পৰ্টেণ্ট, আৰু শিৰোৰেখাত যদি কিবা প্ৰব্লেম থাকে যোনটো বয়সত আহিব পাৰে সেইটো বয়সত প্ৰতিকাৰ কৰিব লাগে। শিৰোৰেখাত আইলেণ্ড, ক্ৰছ, মাজত গেপ আদি থাকিলে সেই জাতক নতুবা জাতিকাই এটা ভাল মুকুতা পিন্ধিব লাগে, পাৱাৰফুল মুকুতা। এখেতসকলৰ কিন্তু প্ৰায় শিৰোৰেখাত যিটো প্ৰব্লেম থাকে বা চেইন যদি শিৰোৰেখা থাকে, প্ৰায় ষ্ট্ৰেছ টেনশ্যনত থাকে। ষ্ট্ৰেছৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰো আহিব পাৰে। গতিকে মুকুতাটোৱে হেল্প কৰিব, ষ্ট্ৰেছৰ পৰা মুক্তি লাভ কৰিব, শিৰোৰেখাৰ যিবোৰ বাধা বিঘিনিৰ পৰা শান্তি পাব নিশ্চয়। আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড নাইট অফ ওৱান্স, কন্যা ৰাশি। আজি মনত কিছু মানসিক চাপ থাকিব, নিষ্ঠাৰে নিজৰ কৰ্মত সাথ দিয়ক, কৃতকাৰ্যতা আহিব। আজি দাম্পত্য জীৱন সুখৰ হ'ব, বিদ্যাত শুভ ফল। বিষ্ণু মন্দিৰত তুলসী পাত আৰু বগা ফুলৰ মালাডাল অৰ্পণ কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 2। ওৱান্স এণ্ড ওৱান্স, তুলা ৰাশি। লিব্ৰা, আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব। আনৰ কথা শুনি কোনো কাম কাজত অৱহেলা নকৰিব। আজি সামাজিক দিশত সন্মান প্ৰাপ্তিৰ যুগ, সৎ বন্ধু লাভ। আজি চিলভাৰ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 7। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', চৰ্চ এণ্ড পেণ্টাকলছ। আজি বিদ্যাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে ভাল সুযোগ পাব। ভ্ৰমণত দুখ পোৱাৰ সম্ভাৱনা আছে, সাৱধান হওক। প্ৰেমত আন্তৰিকতা থাকিব। আজি 5গৰাকী আই মাতৃক বগা কাপোৰ দান কৰক। পিংক কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 5। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি ক'ম ৰাহুৰ কথা। ৰাহুক আমি সকলোৱে জানো, ৰাহুৰ দেৱী হৈছে ছিন্নমস্তা। ৰাহু এটা পাপগ্ৰহ, কিন্তু কেতিয়াবা ৰাহুৱে কিন্তু আপোনাক উপকাৰো কৰিব পাৰে, উপকৃত কৰিব পাৰে। কেতিয়াবা ৰাহুৱে বেয়া ফল দিয়ে। গতিকে সেই বিষয়টো এষাৰ। ৰাহু আটাইতকৈ শক্তিশালী আৰু ৰহস্যময় গ্ৰহসমূহৰ ভিতৰত অন্যতম। ই কোনো ভৌতিক শৰীৰ থকা গ্ৰহ নহয়, বৰঞ্চ এটা ছায়া গ্ৰহ, যাক চন্দ্ৰৰ উত্তৰ মেৰু বুলিও কোৱা হয়। অন্যান্য গ্ৰহৰ দৰে ৰাহুক দেখা পোৱা নাযায় যদিও মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ অতি প্ৰবল। ৰাহু উচ্চাকাংক্ষা, বাসনা, আকস্মিক পৰিৱৰ্তন, ভ্ৰম আৰু ডাঙৰ জীৱন পৰিৱৰ্তনৰ সৈতে জড়িত। কিছুমান মানুহৰ বাবে ৰাহুৱে উন্নতি, সফলতা আৰু খ্যাতি আনে, কিন্তু আন কিছুমানৰ বাবে ই বিভ্ৰান্তি, সংগ্ৰাম, আসক্তি বা অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। বহুতে সোধে যে কুষ্টিত ৰাহুক কেনেকৈ শক্তিশালী কৰিব লাগে, কেনেকৈ প্ৰসন্ন কৰিব লাগে, বা ইয়াৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব লাগে। ৰাহুক শক্তিশালী কৰা মানে কেৱল ধাৰ্মিক অনুষ্ঠান কৰাই নহয়, ইয়াৰ অৰ্থ হৈছে জীৱনশৈলী, আধ্যাত্মিক অভ্যাস, ৰত্ন, মন্ত্ৰ আৰু অনুশাসনৰ মাধ্যমেৰে ইয়াৰ শক্তি বুজি সঠিক দিশত পৰিচালিত কৰা। ৰাহু সদায় নেতিবাচক নহয়, ই হ'ল বাসনা, ভৌতিক সফলতা, বৈদেশিক সম্পৰ্ক, প্ৰযুক্তি, গৱেষণা, উদ্ভাৱন আৰু ব্যতিক্ৰমী পথৰ গ্ৰহ। যেতিয়া কুষ্টিত ৰাহু শক্তিশালী আৰু শুভ স্থানত থাকে, তেতিয়া ই ক্ষমতা, নাম, ধন আৰু ডাঙৰ সুযোগ দিয়ে। ৰাজনীতি, চিনেমা বা ডাঙৰ উদ্যোগৰ বহু প্ৰখ্যাত ব্যক্তিৰ প্ৰায় ৰাহু শক্তিশালী থাকে। কিন্তু যেতিয়া ৰাহু দুৰ্বল বা অশুভ স্থানত থাকে, তেতিয়া ই আসক্তি, আইনী সমস্যা, সম্পৰ্কত ভ্ৰম, ভুল সিদ্ধান্ত বা অস্থিৰ মনৰ সৃষ্টি কৰিব পাৰে। ৰাহুক শক্তিশালী কৰিবলৈ আপুনি ৰত্ন পৰিধান কৰিব পাৰে, কাৰণ ৰত্নই গ্ৰহৰ শক্তি বহন কৰে বুলি বিশ্বাস কৰা হয়। ৰাহুৰ বাবে আটাইতকৈ শক্তিশালী ৰত্ন হ'ল গমেট, যিয়ে ৰাহুৰ মহাদশা বা অন্তৰ্দশাৰ সময়তে কেৰিয়াৰত সফলতা, আত্মবিশ্বাস আৰু সাহস আনে বুলি কোৱা হয়। দৈনন্দিন ৰাহুৰ মন্ত্ৰ জপ কৰাটো ৰাহুক প্ৰসন্ন কৰাৰ এটা আটাইতকৈ সহজ উপায়। আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰটো হ'ল ৰাহুৰ বীজ মন্ত্ৰ, ওম ভ্ৰাং ভ্ৰিং ভ্ৰং স্বঃ ৰাহুৱে নমঃ। বিশেষকৈ ৰাহুকালৰ সময়ত দৈনিক 108 বাৰ এই মন্ত্ৰ জপ কৰিলে মনৰ শান্তি আহে আৰু ভ্ৰম দূৰ হয়। ইয়াৰ উপৰিও আপুনি ওং ৰাং ৰাহুৱে নমঃ মন্ত্ৰ জপ কৰিব পাৰে। যেতিয়া এজন ব্যক্তিয়ে স্বাৰ্থহীনভাৱে আনক সহায় কৰে আৰু দান বৰঙণি কৰে, তেতিয়া ৰাহু প্ৰসন্ন হয়। ৰাহুৰ সৈতে সম্পৰ্কিত বস্তু দান কৰাটো এটা ডাঙৰ প্ৰতিকাৰ, য'ত ক'লা তিল, ক'লা কম্বল, নীলা কাপোৰ, সৰিয়হৰ তেল আৰু নাৰিকলৰ দৰে বস্তু দান কৰিব পাৰি। কুকুৰ আৰু কাউৰীক আহাৰ খোৱালেও ৰাহু প্ৰসন্ন হয়।
ডানে কেৱল ৰাহুৰ শক্তিয়ে ভাৰসাম্য ৰক্ষা নকৰে, ই অতীতৰ কৰ্ম শুদ্ধ কৰে, যিটো ৰাহুক প্ৰসন্ন কৰাৰ এটা আটাইতকৈ ফলপ্ৰসূ উপায়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ৰাহু গ্ৰহৰ বিষয়ে বা কি সুফল আৰু কি কুফল লাভ কৰিব এইবিধ ৰাহুৰ জৰিয়তে। দাদা, আমি পৰৱৰ্তী যে 4টা ৰাশি আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড কাপছ। ধনুৰাশি চেটিৰিয়াছ। আজি উৎসাহেৰে কৰ্মত মনোযোগ দিয়ক, বিদ্যাত বাধা আঁতৰিব, মাতৃৰ শৰীৰৰ প্ৰতি ধ্যান ৰাখক, সন্তানৰ সফলতাই আনন্দ দিব। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 4। চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকল। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। পাবলগীয়া প্ৰাপ্য ধন আজি ঘূৰাই পাব পাৰে। বহুদিনীয়া পৰিকল্পনাৰ পূৰ্ণ ৰূপ আজি ভ্ৰমণ ফলদায়ক হ'ব। বগা কাপোৰ পিন্ধি শিৱ মন্দিৰ দৰ্শন কৰক। আজি হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 4। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ। কুম্ভ ৰাশি একুৰিয়াছ। আজি আলহীৰ আগমনে মনত আনন্দ দিব, আৰ্থিক বাধা দূৰ হ'ব, কৰ্মৰ ক্ষেত্ৰত দক্ষতা বাঢ়িব, ঘৰুৱা কথাত মনোযোগ দিব লাগিব। পাৰ্পল কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। মীন ৰাশি চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ। আজি আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব, বিদ্যাত উন্নত ফল, আজি শৰীৰ আগতকৈ উন্নত হ'ব, প্ৰেম বিবাহৰ যোগ। আজি পুৱাই তুলসী গছৰ গুৰিত পানী দিয়ক, ওম বিষ্ণুৱে নম বুলি আপুনি তুলসী পাত অৰ্পণ কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 1। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আৰু ছানডে ৰাতি 10টামান বজাত আপুনি প্ৰাগ নিউজত মোক লাইভ প্ৰগ্ৰামত পাব। ব্যক্তিগতভাৱে আমাৰ চেম্বাৰলৈ আহিব পাৰে। চেম্বাৰৰ এড্ৰেছ এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829211171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।